গুড ইভিনিং। এতিয়া মই গাহৰি গঁৰালত বহি আছোঁ। ৰাতিপুৱা শদিয়ালৈ গৈছিলোঁ, আপোনালোকেতো ভিডিঅ' দেখিছিলেই। মই বিহুত মা ঘৰলৈ নাইও যোৱা বুলি, আৰু ওচৰতে মামা ছোৱালীজনী বিয়া আছিলে, বিয়াও খালোঁ। কিন্তু বতৰটো বেয়া হোৱাৰ কাৰণে মোৰ প্ৰগ্ৰেমত অলপ খেলি মেলি হ'ল। মোৰ কথা আছিলে যে মই 2টামান বজাত ঘূৰি আহিম, কিন্তু কি হ'ল, বিয়া ঘৰলৈ মই গৈছোঁহে 2:30 বজাত। বিয়া ঘৰত যাব লৈছোঁ, প্ৰবীণে ফোন কৰিছে, বোলে কি কৰি আছ, জল্দি আহ, গাহৰি পোৱালি দিব লৈছে। মই অকলে চম্ভালিব নোৱাৰোঁ বুলি। তাৰপিছতে কি কৰিম আৰু, এতিয়া ওলালোঁ বিয়ালৈ। যেনে তেনে গ'লোঁ, আধা ঘণ্টামান থাকিলোঁ, খৰধৰকৈ ভাত খাই একদম চিধা আহিছোঁ। ঘৰৰ পৰা 60 কিলোমিটাৰ দূৰ, আৰু আহি এয়া এজনী গাহৰি পোৱালি দিলে, দেখাম দেই। ইয়াতে ধূনা লগাই মই বহি আছোঁ। ক'ত বহিছোঁ দেখাম। এখন টুল, এই মাকজনী আৰু এই পোৱালিকেইটা খেলি আছে। এফালে লাইট লগাই থোৱা আছে, এয়া এজনী, আৰু প্ৰবীণে ধূনা দিছে। আৰু ইফালে মহ মৰা সেই বেটখনো আনি লৈছোঁ। তাৰপাছতে কথাটো হ'ল কি, কাৰেণ্টটো নাই। বতাহ ধুমুহা দিয়াৰ কাৰণে, চবতেতো বহুত বেয়াকৈ বতাহ ধুমুহা দিছে। সেইটো কাৰণে এতিয়া পোৱালিকেইটা হিট দিবই নোৱাৰিম। যিটো মানে হিট দিয়া লাইটটো বহুত বেটেৰী খায়। এই ইনভাৰ্টাৰটো একেবাৰে ডাউনেই হৈ যাব গোটেই ৰাতি লগাই থ'লে মানে। আৰু ইফালে সেইটো গঁৰালত সেইজনী শুই আছে, সেইজনী কিজানিবা আজি পোৱালি দিব, কি হ'ব আৰু। আগবেলা শদিয়াত, দুপৰীয়া বিয়া ঘৰত, আৰু গধূলি ফাৰ্মত। এয়াই জীৱন। এতিয়া গাহৰি ৰখীয়া হৈ আছোঁ, আৰু ভিডিঅ'টো মানে আপোনালোককো দেখালোঁ। মইনো এতিয়া কি কৰি আছোঁ। বাই বাই। পোৱালি 8টা দিলে, আৰু নিদিয়ে চাগে মাকজনী। জল ওলোৱা নাই, সেইকাৰণে এতিয়া ৰৈ আছোঁ। নিদিবই নেকি, খুব বেছি দিলে 1টামান দিব। প্ৰথমবাৰ কাৰণে চাগে পোৱালি কমকৈ দিছে। মতা 2টা, মাইকী 6জনী। আমাৰ গাহৰিত এতিয়ালৈকে 4 নম্বৰ, মানে 4জনীয়ে দিলে। এইজনী 4 নম্বৰজনী হয়, লেণ্ডৰেছ। আৰু সেইটো অলপ ওলাই আছে পাঠাটো, 2টাহে মতা দিলে, বাকী চব মাইকী। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, মহে আমনি কৰি আছে। বাই বাই।